ফালে যোৱা যেন পাইছোঁ। ক'ত গ'ল বে? ডাঙৰ জেং হৈছে বে। কোন আছিল ধৰিব পাৰিলে? চিনাকি চিনাকি লাগিছে কিন্তু মুখখন ধৰিব নোৱাৰিলোঁ নহয়। সুভাষ হাজৰিকাৰ দোকানত কাম কৰা বকৰা নহয় নে? তাই ইয়াত কিয়? বেলেগো কৰা নাই, বেলেগৰ অৰ্ডাৰ নিজে কৰা নাই। কি কৰা নাই? একো কৰা নাই। তেনেহ'লে তই পলাইছ কিয় হা? নিজে কৰা নাই মানে কোনে কৰিব দিছে চালক ক? কি কৰিব দিছে? উলিয়া মোবাইল উলিয়া চাওঁ। মোবাইল উলিয়া। স্পাই কৰিব আহিছে। উলিয়া উলিয়া উলিয়া। কিয় মানে কাৰবা ছাগলী এইমাত্ৰ বিচাৰ খচাৰ লাগিব। এনে বদনাম লেটি লোৱাৰ নিচিনা হ'ব। আৰে ভাই একো নহয়। পঘা ছিগি ছাগলী বাইকৰ আগত মৰিব আহিছে, কোনেও দেখা নাই। মাংসহে কোনোবা গৃহস্থ ওলালে দি দিম দে। মৰা ছাগলীটো কি এনেকৈ আগত লৈ চাই থাকিম নেকি? নে কি কৰ ৰিংকু? অঁ তো আৰু তই চাইছিলি কোনোবা গৃহস্থ ওলাই নেকি? কিয় নাচাম? জয়াল ঠাই মৰনৈৰ পাৰ সেইটো। মানুহ বুলিবলৈ এটা জীৱ নাই হা? মই বাইকেৰে পৰোঁতে পানীয়ে টুপি দিবলৈ মানুহ নাই। কেনেকৈ দেখিব? কোনে দেখিব? হা? ইমান ভাবিবলগীয়া কি আছে? আগতে কত হাঁচৰ কৰি খাল, এতিয়া ছাগলী বাইকৰ আগত মক্কা বুলি আগত পৰিছে। বাদ দে যি হ'লেও পিছৰ কথা পিছত হ'ব। এতিয়া কি মৰা ছাগলীটো পচি যাব দিবি নেকি? আৰু কিবা ভাপ চাপ লাগিলো গগনহে ইয়ে খুন্দিয়াই মাৰি থৈ আহিছে ছাগলীটো তালে। কোন 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 কোন? উপাধি উৰি গেল ৰাইমতী শালিকা, ধৰি আন কিবা ধৰি আছে। তোৰ হেনো ঘৈণেৰে ঘৰেৰি পলাই গেল, ৰাতি দুভাগক লেকি নাচে। অ নয়ন ৰাতি দুভাগক লেকি নাচে। ৰহস্যময় বেঙেনাটোৰ উৎস বিচাৰি আমি আহি উপস্থিত হলোহি বিশ্ববিখ্যাত খাৰুপেটীয়া বজাৰ, য'ৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ দীঘল দীঘল বেঙেনা দতে তিয়ঁহ আদি ছাপ্লাই কৰা হয়। এই বজাৰখনত আচলতে বিভিন্ন ধৰণৰ কেঁচা পাচলি অৰ্থাৎ লাও, কোমোৰা, আলু, মূলা, গাজৰ, বিন, কবি, বেঙেনা 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 মিছা কথা ৰাইজ, এয়া খাৰুপেটীয়াৰ বজাৰ নহয়, সোণাপুৰৰ দিহিলি বজাৰ। ৰিংকুৱে মিছা কথা কৈছে। খাৰুপেটীয়ালৈ 500 টকাৰ তেল পুৰি যাবলৈ ইয়াৰ জেপত মাল নাই বাবে সি ইয়াতে খাৰুপেটীয়াৰ ভিডিঅ' বনাইছে। এই গগন দিগদাৰ নকৰ না। লাইভ হৈ আছেনে? নাই, এনেই ৰেকৰ্ডিং হৈ আছে। মই আকৌ ভাবিছিলোঁ ৰিংকুক লাইভত লেংটা কৰোঁ। কাট কাট কাট। তোৰ চেনেলটোৰ কিবা হ'লে পইচা পাম বুলি কৈছিল, হ'লনে? মনিটাইজ হ'ল। পইচা পোৱা নাই?
কিমান পাওঁ এইবিলাক তোৰ এই ভিউজ ৱাটছ টাইম এইবোৰলৈ কথা এতিয়া ইমান নাপাওঁ এনেকৈ কৰি গৈ থাকিলে পামগৈ এনে হেৰি কিমানমান পাওঁ ন জমাহে হৈ আছে এতিয়া উলিয়াব পৰা হোৱা নাই $10 হ'লে উলিয়াব পাৰিম তই খাৰুপেটীয়াক যাব লাগিলে মোৰ লগতে যাব পাৰ দেখোন তোৰ বাইকত বস্তা পৰা জেগা হ'বনে আৰামত পাৰি পিছে ই থাকিল নহয় ভিডিঅ' বনোৱা কামটো মই কৰি দিম আপুনি নোৱাৰিব নহয় ইয়াত বহুত কথা আছে চাটাৰ স্পীড ISO ৰেজুলেশ্যন আৰু এই কি দেখিছে লেপেল এয়া বহুত কথা কি কাৰবাৰ দেখোন আজি ফেচলা কৰিমা মই সেইকাৰণে অসমীয়া মিস্ত্ৰীক কাম নিদিওঁ বুলি কৈছিলোঁ এটা সৰু কাম সেইটোও ভালদৰে কৰিব নোৱাৰিলি কিমান টকা লোকচান কৰিলি মোৰ গম পাৱ ঐ মোনাখন থয়া তোক আৰু মই এনেও কামত লগাবলৈ নাই বুজিলি কি হ'লনো কি হ'ল মানে এইখিনি খিৰিকী ক'ত খিৰিকী কিয় তোক কোৱা নাছিলোঁ মই খিৰিকী দিবলৈ আপুনিতো কৈছে দোকান হ'ল বুলি খিৰিকী নাথাকিব নেকি এনেকৈ তই কি মিস্ত্ৰী কাম কৰিবি এনেকৈ হ'লে দেখোন গৃহস্থ ডুবি মৰিব আপুনি দেখোন কৈছিল কিবা ৰেক নে কিবা দিব ভিতৰত সেইবাবে খিৰিকী নালাগে বুলি পাবলগীয়া পইচাকেইটা দিয়ক আৰু তোৰ পাবলগীয়া পইচাৰ ওলোটাই তই মোক দিব লাগে ইমান লছ কাৰ হ'ল মিয়া মিস্ত্ৰী হোৱা হ'লে এনেকুৱা হ'লহেঁতেন নে সেইবাবে অসমীয়াৰ উন্নতি নাই কাম এটা ঠিককৈ কৰিব নোৱাৰ কিন্তু পইচাৰ হিচাপটো পাই লাগে তোক দাদা মই আগতে কৈছিলোঁ সেইকাৰণে খিৰিকী যদি দিয়ে তেনেহ'লে বিমটো ঢলাৰ আগতেই দিব লাগিছে এতিয়াও কথা নাই বাৰু তলৰখিনি ভাঙি দিলেই হ'ল ভাঙি মছলাৰ দাম তোৰ বাপেৰে দিব দুৰ্বুদ্ধি মোক নালাগে যা ঐ অসমীয়া মিস্ত্ৰীয়ে কামত মিয়াৰ মিস্ত্ৰীক টক্কৰ দিব নোৱাৰে লিখি ল তই মোৰ পৰা বেলেগ কামত ধৰগৈ যা
এই চেহেৰাৰে নহ'ব তোৰ। প্ৰেম কৰি অহাৰ ফল বুজিছোঁ এতিয়া মই। তাকেইতো ৰচোন, মিস্ত্ৰীৰ কাম কৰি একোডাল নহ'ব বুজিছা। সদায় সদায় এনেদৰে অফিচাৰৰ দৰে ওলাই গ'লে হ'ব নেকি? অঁ ক নকবি আৰু দেই, খঙে উঠা হৈছে মানে। কি চবৰ লগত যে বিয়া হ'লো। হেল্ল', আচ্ছা এতিয়া খানা হবে। এই ৰহ, মাথা চাথা নষ্ট হৈ আছে মোৰ। খানা চানা খোৱাৰ মুড নাই এতিয়া। এই মাংস মই দিম, তোৰতো ঘৰত ঘৈণীও নাই, তোৰ তাতে হবে খানা। চব মই কৰি আছোঁ, চিন্তা নকৰিবি। মোৰ ঠিক হৈ যাব। মোৰ তাক খানা হবে আজি খাটাং। গাঁৱৰ ৰাইজক মই বেয়া পোৱাৰ প্ৰশ্নই নাহে, কিন্তু গাঁৱৰ ৰাইজে যদি মানে খেলে যদি 2-1 কথা মতে মোৰ বিৰুদ্ধে চেলেঞ্জ লয়, মই কিন্তু আৰু সেই হেমন্ত ঠিকাদাৰৰ আঙুলিত ধৰি নচা মানুহ নহয়। হয় হয়। লোহিত মণ্ডলৰ জীয়েকৰ বিয়াত খেলি মেলি হৈছে, সেইকাৰণে মই মিটিঙত কথাটো উলিয়াইছিলোঁ। হয় হয়। হা, লোহিত মণ্ডলৰ লগত মোৰ কোনো পাৰ্চনেল দুশ্মনী নাই, কিন্তু তাৰ জীয়েকৰ বিয়াত খেলি মেলি হৈছেই। গাঁৱৰ যাতে আন কাৰো ঘৰত কাৰো বিয়াত তেনেকুৱা আগলৈ নহয়, সেইকাৰণে মই কথাটো উলিয়াইছিলোঁ। বাপৰে, হেমন্তৰ কি মেজাজ! আৰে ভাই, লোহিত মণ্ডলৰ বিয়াত খেলি মেলি, জীয়েকৰ বিয়াত খেলি মেলি হৈছেই। সেইটো এতিয়া গাঁৱৰ ৰান্ধনীয়ে কৰিছে নে লোহিত মণ্ডলে নিজে কৰিছে, সেইটোতো মই নাজানো। আমি জানো নেকি? অঁ দাদা, খেলি মেলি অলপ হৈছে। অলপ? কি অলপ? ভয়ংকৰ খেলি মেলি। সেইকাৰণে দাদা মই এই কামটোৱেই এৰি দিম বুলি ভাবিছোঁ। ঘৰত ল'ৰা ছোৱালীৰো বৰ আপত্তি, কাকনো কিমান বুজাম দাদা। হেৰ' খেলৰ মেইন ৰান্ধনীটো হৈ যদি ৰাতিপুৱাৰ পৰা সেই টোপোলাটো খাই ফিটিং হৈ থাকে, সেইটো বাৰু ভোজ হ'বনে? ৰাম ৰাম। মই জনাত বিষ্ণু ৰান্ধনীয়েও হেনো মদ খাইছিলে, অঁ খাইছে। কিন্তু ৰাইজক ভোজ বনাই মেলি দি শেষ হোৱাৰ পাছত খাইছিলে। কোন ক'লো এইটো? কোনোবা হ'ল ধৰিবই নোৱাৰিল নহয়। অ' দাদা, দাদা, অ' দাদা। কমল দা আছে নেকি? কমল দা? অঁ আছে, আহকচোন। দাদাই গা ধুই আছে, অকণমান বহিব দেই। আপোনাৰ নামটো কি ক'ব নেকি? দাদাই কোন আহিছিল সুধিছিল। নয়ন। মোৰ নাম প্ৰিয়ংকা। আপোনাৰ ইয়াতে ঘৰ নেকি? ইয়াতে মানে সোণাপুৰ তিনিআলিৰ পৰা কলেজৰ ফালে যোৱা ৰাস্তাটো যে, সেইফালে সোমাই যাব। অঁ সেইফালে। মৌচুমীক চিনি পায় নেকি? মৌচুমী? এই যে হাৰ্ডৱেৰ দোকান আছে যে। অঁ পাওঁ নামটো নাজানিছিলোঁ। হয়, মৌচুমী আমাৰ মমিৰ লগৰ। বাৰ্থডে চাৰ্থডে হ'লে কেতিয়াবা আহে, আমিও যাওঁ। কোন মমি?
মমি মোৰ ভণ্টি তাই গুৱাহাটীতে পঢ়ি আছে ইয়াক ভিতৰত বহিব নিদিলেও কথা নাই ই বিষ্ণু ৰান্ধনীৰ পুতেক হে আচ্ছা কি নাম আছিল তোৰ নয়ন আচ্ছা নয়ন মোৰ এই গাড়ী গেৰেজটো অকণমান ভাল কৰিম বুলি ভাবিছোঁ এইখিনিত এটা খুঁটা লগাই পানীটো সেইফালে পেলাই দিম বুলি ভাবিছোঁ এতিয়া ক'ত কি কেনেকৈ কৰিব পাৰি চাচোন এই ইটা কিমানমান লাগিব এখন ৱাল নালাগে আৰু এখন দুখন ৱাল হ'লেই হৈ যাব আৰু 3 ইঞ্চিমান দিম বুলি ভাবিছোঁ 14মান আছে ন 12-14মান আছে তই জুখি ল'বি হ'ব আৰু ক'ত কি কি বস্তু লাগে মোক ফটো এখন পঠিয়াইছোঁ পটক কৈছা এনেকুৱা ছেক্সি মিস্ত্ৰী কৰবাত দেখিছিলি তই হেল্ল' ক'ত আছ আছোঁ দে কচোন মইতো ঘৰত কিয় কি কিয় খানা হবে বুলি কোৱা নাছিলোঁ নেকি অঁ মই খানা চানা নাখাওঁ কি ক আছ ক'ত তই সোনকালে আহ কিমান
নাজানো কি হ'ল আৰম্ভ কৰাই নাই যে ই নাখায় বোলে কিয় কিয় মানে কাৰ বা ছাগলী এইমাত্ৰ বিচাৰ খচাৰ লাগিব এনে বদনাম লেটি লোৱাৰ নিচিনা হ'ব মোৰ এনেও অশান্তি ভাই ঘৈণীয়ে কাজিয়া কৰি গুচি গৈছে অকণমান মাংসৰ কাৰণে আৰু এটা বদনাম চপাই ল'ব নোৱাৰোঁ আৰে ভাই একো নহয় পঘা ছিগি ছাগলী বাইকৰ আগত মৰিব আহিছে কোনেও দেখা নাই মাংসহে কোনোবা গৃহস্থ ওলালে দি দিম দে মৰা ছাগলীটো কি এনেকৈ আগত লৈ চাই থাকিম নেকি নে কি কৰ ৰিংকু অঁ তো আৰু তই চাইছিলি কোনোবা গৃহস্থ ওলাই নেকি কিয় নাচাম জহাল ঠাই সেইখন মৰণৈৰ পাৰ তিনিখন গাঁৱৰ মাজৰ ঠাই মানুহ বুলিবলৈ জীৱ এটা নাই মই বাইকেৰে পৰতে পানী এটুপি দিবলৈ মানুহ নাই কোনেও দেখা নাই এতিয়া ছাগলী বাইকৰ আগত মক্কা বুলি আগত পৰি যায় বাদ দে যি হ'ল পিছৰ কথা পিছত হ'ব যায় এতিয়া কি মৰা ছাগলীটো পচি যাব দিবি নেকি একো পাপ চাপ নহয় দে কিবা পাপ চাপ নহয় ছাগলীটো তালে নহয় ভাইহঁত আমাৰ প্ৰিয় মোৰ কথাটো শুনচোন আমাৰ দোকানৰ আৰু